আজিকালি লগৰবোৰ গোট খাবলৈ বহুত টান হৈছে। বোৰ লগৰ মোবাইলতে অকল ব্যস্ত। তৎকালীন লগ পাই হয় সদায় এনেকৈ ওলাই আহিব লাগে। আগতে ইমান ধুনীয়া পৰিৱেশ, আকাশ, নদী আৰু বতৰকো বহুত ভাল লাগিছে। আৰু আগতে আইতাহঁতে সাধু কথা কৈ দিয়ে হয়। আকাশ, তুমি সাধু কথা এটা কৈ দিয়াচোন। মই নাজানো নহয়। হ'ব দিয়া, মই কৈ দিছো। এখন গাঁৱত এটা ঘৰ আছিলে। তাত এহাল মতা মাইকী আছিলে। এটি ছোৱালী আছিলে। তাৰ নাম হৈছিলে মঞ্জুলিকা। তাৰপিছত ঘৰৰ পৰা তিনিটা ওলাই যাওঁতে লগাই তিনিটা মানে লগ পাই পিনি ছোৱালীটি থৈ দিলে। মই কাহিনীটো জানো। তাৰপিছত কাহিনীটো কি হ'ল কৈ দিয়া গৈছিল। তাৰপিছত সেই যোনে যায় তাকে তাৰমানে ভূত হৈ গ'ল। মই এনেকুৱা ঘৰ এটা সঁচাকৈ দেখিছো। আজিকালি দিনত সেইপিনে ভূত নাথাকে। আমাৰ গাঁৱৰ মানুহে সঁচাকৈ দেখিছে। এইবিলাক কথাত মোৰ বিশ্বাস নহয়। তেনেকুৱা ভূত ক'ত আছেনো? মই আজিলৈকে দেখাই নাই। দুইফালে চোৱা। এই গাঁওখনতে ঘৰ এটা আছে, এই ঘৰটোতে ভূত যেনে ওলায়। বস্তুবোৰ তেনে মোৰ বিশ্বাস নাই। ক'ত আছে মই এতিয়াই যাম এতিয়া। আকাশ নাযাবি। মই এতিয়াই প্ৰমাণ দি আছো। কি হ'ব এতিয়া? বিকাশ, তুমি ধৰা নগৈ যোৱা। আকাশ, তুমি চিন্তা বাধা সঁচাকৈ ভূত আছে। সেইবোৰ যেন একো নাই। মই এতিয়া কৰিম। বিকাশ, সি নাৰাখিলে নেকি? নৰখিলে, সি গুচি গ'ল। হেৰিটো আমি লগতে এনেকে এৰি দিব নোৱাৰো নহয়। আমিও যাব লাগিব।